নমস্কাৰ বন্ধুসকল, মই এতিয়া ভাতাত গৈ গাড়ীটো লোড কৰি আনিলোঁ। এতিয়া ৰাস্তাত থৈ দিছোঁ আৰু এইফালে লগতে কালী মন্দিৰ এখন আছে আৰু মোৰ ঘৰ এখন আছে এইটো। তাৰমানে মই গাড়ীটো ইয়াত ৰখাই থৈছোঁ ভাত খাবলৈ, যিহেতু মই আজি অকলেই। লেবাৰটো গ'ল যোৱাকালি, যোৱাকালি গ'ল, হেৰি ঘৰত গ'লগৈ। সি বোলে আকৌ মৰিগাঁও যাব গাড়ী কিস্তি দিবলৈ। গাড়ীটো মই ৰাস্তাত একেবাৰে মেইন ৰাস্তাৰ ছাইডত গাড়ীটো ৰখাই থৈ এতিয়া ভাতটো খাই লওঁ। আৰু অকলে যোৱা কথা, গাড়ী ঘোঁৰা কথা আছিলোঁ, কোন সময়ত কি হয়, হাতত নাই টকা পইচা। আজি পে'মেণ্ট দিবহে, আজি শনিবাৰ। তাৰমানে ভাতটো খাই একেবাৰে বিন্দাছ কৰি ঘৰত গুৱাহাটীত যাই থাকিম। পেটটো চাই থাকিব আৰু মই আজি খালে অকলে কৰিব লাগিব গাড়ীটো, লেবাৰ নাই যিহেতু। এতিয়া সৰু পোৱালি দুটালৈ এতিয়া গাড়ীটো লোড কৰি ল'লোঁ আৰু ভেটিটো চাই থাকিব। এতিয়া মই ভাত অলপ খাই লওঁ আৰু ভাত খোৱা হৈ গ'ল। আৰু মই ৰাতিপুৱা পানী মাৰা নাছিলোঁ গাড়ীত, এতিয়া পানী লৈ লৈছোঁ। খোৱা পানী 2 বটল আৰু বাল্টিঙৰ 1 বটল পানী। এতিয়া চাকাত গিলাচত পানী মাৰি আৰু পানী সোমাই লৈ গাড়ীটো পানী সোমোৱা নাই। পৰহি যেনেকৈ আনি থৈছিলোঁ এনেকৈ যোৱাকালি পানী মাৰি ল'লোঁ। এতিয়া যাই থাকোঁ মালিকৰ নাম লৈ। আৰু এইফালে আছে মা কালী মন্দিৰ। মই এইটো মন্দিৰ মোৰ ঘৰৰ লগতে। প্ৰথমে মা কালীক সেৱা কৰি একেবাৰে ভগৱানৰ নাম লৈ যাই থাকোঁ। এতিয়া যাই থাকোঁ গুৱাহাটীলৈ, লগ পাম। ভেটিটো শেষলৈকে চাই থাকিব। জয় মা কালী, জয় বিশ্বকৰ্মা। চাই থাকিব ভেটিটো। আকৌ গুৱাহাটীলৈ গুৱাহাটী গৈ পালে দেখুৱাম। আৰু মই ফাইনেলি আহি পালোঁ গুৱাহাটী। চাওক এতিয়া এইটো গেটটোতে আহিছোঁ। গেটটো পূৰা খাৰা আৰু একে পিক আপতে উঠাব লাগে। আৰু এইফালে ডালা চালা গাড়ী খুলি লৈ মই পূৰা ৰেডি হৈ আছোঁ এইটো। আৰু এইফালে মোৰ ফাইনেলি গাড়ী খালী হৈ গ'ল। এতিয়া যাম আকৌ অফিচত। অকলে আহিছিলোঁ, অকলে আহিলেও বহুত অসুবিধা হয় আনলোড কৰাটো। আৰু দাদাজনে আমাৰ চাইড মেনেজাৰো আহিছিল, কি বোলে লেবাৰ নাই, বেচেৰা অকলে আহিছে। অলপ সামান লগাব দিলে দেৰি হ'ব বুলি ক'লে কি লুজ কৰি পেলাব দিলে। লুজ পেলাব দিলে অলপ সোনকালে, অকলে হ'লে চিন্তা নাই, লুজ পেলাব দিলে। এতিয়া খালী কৰি আহি গ'লোঁ আৰু মই যাম এতিয়া অফিচত। অফিচৰ পৰা অকণমান টকা নিব লাগে। আজি আমাৰ পে'মেণ্টৰো দিন, নিজৰ পে'মেণ্টটোও ল'ম। মই অফিচত এইটো হ'ল আমাৰ অফিচ। আৰু মই গাড়ীটো ইফালে খাৰা কৰি থৈ দিলোঁ। আমার লেবার টাইম পুরো আইসা আছে আমার সপ্তাহ আমার সাইড মেনেজার পুরো আমার সপ্তাহত কিমান টিপ হয় এইবিলাক হিসাব নিকাচ কৰি আছে। আৰু টোটেল হিসাব কৰা হোৱাৰ পিছত মাল দিব। আজি পুৰা গৰম, গাঁৱৰে মাংস চলিব আজি ঘৰত। গাঁৱৰে মাংস বনাই এতিয়া মোক বোলে অনলাইনতহে টকা দিব। তাক কৈছিলোঁ মই কেছ দিবৰ কাৰণে। দে চাওঁ কিমান দিয়ে। 5,600। এই সপ্তাহত কাম কম হৈছে। বড়োৱে অলপ ফুংফাং কৰিছে। মইহে ফুংফাং কৰিলোঁ। ইহঁতে কম লোকেল টিভিতে ইহঁতে গুৱাহাটীত 2 টিপ কৰি দিলে আমাৰ কোনো ফাইদা নাই। কামৰ অলপ ফাং কৰে, ইহঁতৰ কামৰ অলপ আলচেমি আছে। ভালকে টিপ মাৰে, ডিউটি কৰে, সপ্তাহত 8,000 টকা 10,000 টকা কাম নকৰিলে টকা আহিলে আহিব। এইটোৱে প্ৰমাণ। আজি চাওক, কোনদিনাখন সপ্তাহত 8,000 টকা 10,000 টকা পায়, আজি সপ্তাহত 5,600 টকা পাইছে। এইটোৱে প্ৰমাণ। চাওক, মই ক'ব লগা একো নাই, প্ৰমাণবোৰ চাই লওক। মই ইহঁতক কওঁ যে আমাক লোকেল টিভি ইয়াক পুৰা দিয়ে। লোকেল টিভি এইটো দেখিছে না, এইটো আমাৰ ওস্তাদটো। ইয়াৰ ফাটাফাটি ইয়াৰ এক্টিভ গুৱাহাটীত মাৰিব দি, বাকী দিনটো লোকেল টিভি মাৰিব দিব। ইহঁতৰ দিনত মিনিমাম 3,500 3,000 টকাটো থাকে লেবাৰৰ এটাত। 3,000 টকা থাকিলে কিবা এটা আৰু মালিকে আমাক খোৱা খৰচটো নিদিয়ে। মই কৈ আছোঁ সিহঁতক, কি কৰিবি আৰু ক'বলৈ কি ৰাস্তা আছে। আমি 300 টকা হাজিৰা কৰি তাৰ পৰাই খাব লাগে। মাত্ৰ 200 টকা পাইছে গুৱাহাটীত যদি ডিউটি হয় এজনৰ। আমি মাইকী পুহিম কেনেকৈ, আপোনালোকে কওক। আৰু পে'মেণ্টটো হৈ গ'ল আমাৰ, অনলাইনত দিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'ত লগ পাম। নতুন ভিডিঅ' চাবলৈ আপোনালোকে ফ'ল' কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব।